everyone, welcome back to my YouTube channel আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই দেখুৱাম যে আমাৰ ঘৰত কিহৰ খেতি কৰিছে। আগৰ ভিডিঅ'টোত কৈছিলোঁ যে যেতিয়া নেক্সট ভিডিঅ' আহিব আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু সেয়া আজি দেখুৱাম। আৰু এয়া খেতি কৰিছে মোৰ মা। আসলতে কি খেতি কৰিছে হেতু ভিডিঅ'ত আপোনালোকে দেখা পাব। লগতে এটা সৰু ৰেচিপিও মই বনাই দিখম আপোনালোকক আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি। এয়া ভাত কেৰেলা হয়, ভাত কেৰেলা লাগিছে আৰু এতিয়া দেখুৱাম বেঙেনাও লাগিছে। বেঙেনাৰ লগতে জলকীয়া, কোমোৰা আৰু কন্দুলিও লাগিছে। আজি বেলেগ ৰেচিপি নেদেখ, আজি অকল ভাত কেৰেলা, বেঙেনা, কন্দুলি, জলকীয়াৰে বনোৱা এটা ৰেচিপি বনাই আপোনালোকক দেখুৱাম আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি। যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ।